এনকাউন্টাৰ কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হৈছে উচ্চতম ন্যায়ালয়। চাকৰি যাব পাৰে এনকাউন্টাৰ কৰা আৰক্ষী বিষয়াৰ। 171টা এনকাউন্টাৰৰ স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ। মানৱ অধিকাৰ আয়োগে কৰিব লাগিব এই তদন্ত। বুধবাৰে উচ্চতম ন্যায়ালয়ে দিছে এই কঠোৰ নিৰ্দেশ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনকাউন্টাৰ নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে উচ্চতম ন্যায়ালয়। হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে যধে মধে কৰা এনকাউন্টাৰৰ বিৰুদ্ধে স্বতন্ত্ৰ তদন্ত কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। 28 মে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত আৰু এন কোটেশ্বৰ সিঙৰ বিচাৰপীঠে অসমত আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ তদন্ত কৰিবলৈ অসম মানৱ অধিকাৰ আয়োগক নিৰ্দেশ দিছে। এই নিৰ্দেশে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিপদত পেলাব এনকাউন্টাৰত জড়িত আৰক্ষী বিষয়া। 2021 চনৰ মেৰ পৰা 2022 চনৰ আগষ্ট মাহৰ ভিতৰত অসমত সংঘটিত হোৱা 171টা কথিত ভুৱা আৰক্ষীৰ এনকাউন্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি কৰা আবেদনৰ ওপৰত 25 ফেব্ৰুৱাৰীত আদালতে ৰায় সংৰক্ষিত কৰিছিল। 28 মে বুধবাৰে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰি ইয়াৰ তদন্তৰ বাবে নিৰ্দেশ দিছে। ৰায়দান কৰি ন্যায়াধীশ সূৰ্যকান্তে কয় যে এই গোচৰটো অসম আৰক্ষীৰ এনকাউন্টাৰৰ সৈতে জড়িত। চৰকাৰী বিষয়াসকলে অত্যাধিক বা অবৈধ বল প্ৰয়োগ কৰাটো গ্ৰহণযোগ্য নহয় বুলিও তেওঁ মন্তব্য কৰে। লগতে স্পষ্ট কৰি দিছে যে কেৱল গোচৰসমূহ সংকলন কৰিবলৈ ন্যায়িক হস্তক্ষেপৰ প্ৰয়োজন নাই, কিয়নো ইয়াৰ ফলত দোষীক ৰক্ষা কৰাৰ আশংকা থাকে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে আৰক্ষীৰ কথিত এনকাউন্টাৰৰ তালিকাখন দীঘলীয়া। আনকি 171টা ব্যক্তিগত গোচৰকো সঠিক তদন্ত অবিহনে ভুৱা বুলি অভিহিত কৰিব নোৱাৰি। আদালতে আৰু কয় যে পিআইএলে প্ৰয়োজনীয় পদ্ধতিগত সুৰক্ষাৰ ঠাই ল'ব নোৱাৰে আৰু ন্যায় ব্যক্তিগত হ'ব লাগিব। লগতে ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰাৰ বিষয়টো সংবেদনশীলতাৰে চম্ভালিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে, কাৰণ এনে পৰিস্থিতিৰ সুৰক্ষা গুৰুত্বপূৰ্ণ। আয়োগে সংবেদনশীলতাৰে কাষ চাপিব লাগিব আৰু অভিযোগৰ ওপৰত অধিক তদন্ত আৰম্ভ কৰিবলৈ স্বাধীন হ'ব লাগিব। ৰাজ্যৰ সম্পূৰ্ণ সহযোগিতা আৰু যিকোনো প্ৰতিষ্ঠানিক বাধা আঁতৰাই পেলাব লাগিব বুলি উল্লেখ কৰে। তদুপৰি আদালতে অসম মানৱ অধিকাৰ আয়োগক ৰাজহুৱা জাননী জাৰি কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ যাতে মত শুনা যায় তাৰো নিশ্চয়তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। আবেদনকাৰীয়ে ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ত যুক্তি দাঙি ধৰিছিল যে 2021 চনৰ মেৰ পৰা 2022 চনৰ আগষ্টৰ ভিতৰত অসম আৰক্ষীয়ে 80টাতকৈও অধিক ভুৱা এনকাউন্টাৰ সংঘটিত কৰিছিল, যাৰ ফলত 28জন লোকৰ মৃত্যু হৈছিল। তেওঁৰ আবেদনত এই কথাও উল্লেখ কৰা হৈছে যে হত্যা বা আহত হোৱাসকলৰ বহুতেই ভয়ংকৰ অপৰাধী নাছিল আৰু আদালতৰ তত্বাৱধানত CBI বিশেষ তদন্তকাৰী দল বা আন ৰাজ্যৰ আৰক্ষী দলৰ পৰা স্বতন্ত্ৰ তদন্ত বিচাৰিছিল।